হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে জনাবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। ইলেকশ্যন ডিউটি আমি সুকলমে পাৰ কৰিলোঁ, কিন্তু এতিয়া আকৌ আমাৰ নতুনকৈ আৰম্ভণি হ'ল পোষণ পকৰা। গতিকে আপোনালোক অংগনবাদী কৰ্মী সহায়িকা বাইদেউ সকলোৱে গম পাইছেনে নাই নাজানো, কিন্তু আমাৰ ফালে আমালৈ মেছেজ আহিছে যে অহাকালিৰে পৰা আৰম্ভ হ'ব পোষণ পখৰা, যি নেকি আমি আগতেও কৰিছোঁ। সকলো অংগনবাদী কৰ্মী সহায়িকা বাইদেৱে জানে, ইয়াতে আমি আমাৰ এক্টিভিটি থাকে আৰু সেইবোৰ আমি সকলো দিনকেইটাত কৰিবলগীয়া হয়। যেনেদৰে আমাৰ আৰম্ভ হ'ব অহা 11 তাৰিখৰ পৰা আৰু শেষ হ'ব 25 তাৰিখত। গতিকে ইয়াৰে মাজত আমি গোটেইখিনি এক্টিভিটি কৰিব লাগিব। আৰু যিহেতু আমাৰ এখন এনেকুৱা লিষ্ট দি দিব, যি লিষ্টখনত আমি কোন তাৰিখে কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ এক্টিভিটি কৰিব লাগিব ছাইডত লিখা থাকিব, আৰু সেইমতে আমি আমাৰ এক্টিভিটিখিনি কৰিব লাগিব। তাৰপিছত আমাক এটা লিংক দিয়া হ'ব, বা লিংক অলৰেডি দিছেই। এইটো সকলো অংগনবাদী কৰ্মী বাইদেউসকলক দিছেনে নাই নাজানো, কিন্তু দিবই, দিয়াটো দিবই। যদিও আজিও দিয়া নাই, হয়তো আজিও দিব পাৰে, কিন্তু দিয়াটো দিবই। সেই লিংক আমি লগ ইন কৰিব লাগিব, পাছৱাৰ্ড মাৰি আমি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আমি সেই তাতে কি কাম কৰিব লাগিব জানেনে? আমি যিদিনাখন যি এক্টিভিটি কৰিলোঁ, সেই এক্টিভিটিখিনি আমি সেই যিটো লিংক আমি লগ ইন কৰিম তাতে আমাৰ থিমবোৰ ভৰাব লাগিব। আৰু আজি যোৱা 11 তাৰিখে আমি অহাকালি 11 তাৰিখে যি আমি এক্টিভিটি কৰিম, সেই এক্টিভিটিখিনি অহাকালিৰ এক্টিভিটি অহাকালি আমি ছাবমিট কৰিব লাগিব ফটো সহকাৰে। গতিকে পৰহি দিনাটো ৰবিবাৰ পৰিছে, তাৰপিছত আছে 13 তাৰিখ। গতিকে 13 তাৰিখে আমাৰ যিখিনি এক্টিভিটি আছে, 13 তাৰিখে আমাৰ এক্টিভিটি, আমাৰ যিখিনি কাম কৰিব লাগে আমি কৰিলোঁ, ফটোশ্বুট কৰিলোঁ। কৰাৰ পিছত আমি সেইখিনি আমাৰ সেই লিংকটোত আমি ছাবমিট কৰিব লাগিব, বা 13 তাৰিখৰ দিনা আপলোড দিব লাগিব। ঠিক তেনেদৰে আমি একোটা দিন এনেকৈ আপলোড দি থাকিব লাগিব। আৰু এয়া আমাৰ আৰম্ভণি হৈছে অহাকালিৰ পৰা। একচুৱেলি 9 তাৰিখে যিহেতু আমাৰ ইলেকশ্যন আছিল, ইলেকশ্যনৰ কাৰণে এই পোষণ পখৰা অলপ পিছুৱাই গৈছে, কিন্তু আমাৰ অহাকালিৰে পৰা আৰম্ভ হ'ব। আৰু 11 তাৰিখৰ পৰা আমি 25 তাৰিখলৈকে আমি কি কৰোঁ কি নকৰোঁ, আমাৰ এক্টিভিটিখিনি আমি কৰি লৈ আমি ৰাইজৰ লগত বহি, গৰ্ভৱতীৰ লগত বহি, আমাক যেনেকুৱা ধৰণৰ থিম দিছে সেইবোৰ আমি কৰি আমি আমাৰ মোবাইলত আমি ছাবমিট দিব লাগিব। গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট কথা। যিসকল অংগনবাদী বাইদেৱে নাজানে আৰু যিসকল বাইদেৱে মোৰ ভিডিঅ'টো চাই আছে, সকলো বাইদেউলৈ কথাখিনি শ্বেয়াৰ কৰি দিয়ক। নতুন খবৰ আহিলে আমি আলোচনা কৰিবই লাগিব, কিয় কিছুমান এনেকুৱা ধৰণৰ বাইদেউ আছে যে ঘৰুৱা কামত হয়তো বহুত ব্যস্ত থাকিবলগীয়া হয়। এনেকুৱা এটা মেছেজ আহিল, মোবাইলটো চাব সময় নাপায়। যেতিয়া এজনে জানে আনজনক ফোন যোগেও কিন্তু জনাই দিয়ে। এনেকুৱা ধৰণৰ বান্ধৱীও আছে দেই, আপোনালোকৰ আছে নে নাই নাজানো। আমাৰ কিন্তু বহু বান্ধৱীৰে এনেকুৱা ধৰণৰ মেইল আছে, আৰু এজনে এটা খবৰ পালে সকলোখিনিকে জনাই দিয়ে, বা এই ভিডিঅ'টো চাবি তহঁতে, এই ভিডিঅ'ৰ যোগেদি এইখিনি কথা গম পাবি, এনেকৈ কোৱা মেলা কথাখিনি আমাৰ আছে। ঠিক তেনেদৰে মই এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিছোঁ, হয়তো বহুতে ইলেকশ্যন ডিউটি কৰি ভাগৰুৱা হৈছে, বা সংসাৰত বহু ধৰণৰ কাম থাকে, বা কেতিয়াবা এনেকুৱা হৈ যায়, এনেকুৱা বাইদেউহঁতে কিছুমানে মেছেজটো দিওঁতে লেট হৈ যায়, অসুবিধা হৈ যায় তেতিয়া, বা বাইদেউহঁতৰোতো বহু ধৰণৰ অসুবিধা থাকিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ কেতিয়াবা মোবাইলৰ প্ৰব্লেম দিয়ে। গতিকে আমাৰ নানান ধৰণৰ অসুবিধা থাকে। গতিকে সেয়েহে মই মোৰ মেছেজটো পালোঁ যদি মই ভাবিলোঁ আপোনালোককো জনাওঁ। আমি এই মেছেজটো দুদিনমান আগতে পাইছিলোঁ, কিন্তু একচুৱেলি মই ভিডিঅ'টো বনাব পৰা নাছিলোঁ, সময় পোৱা নাছিলোঁ। আৰু এটা কথা, মই এইটো কথা বাৰে বাৰে কৈছোঁ যে 11 তাৰিখ, অহাকালি 11 তাৰিখৰ পৰা 25 তাৰিখলৈকে আমাৰ যিখিনি কাম
যিখিনি দায়িত্ব দিয়ে সেই কামৰ আমি যি পিকচাৰ ৰাখিম ফটো ৰাখিম সেই ফটো সহকাৰে আমি আমাৰ যিটো লিংক দিব আপোনালোকক দিয়া নাই যদি আপোনালোকৰ মুখ্য সেৱিকা বাইদেউ ছুপাৰভাইজাৰ বাইদেৱে লিংকটো দি দিব সেই লিংকত আপোনালোকে লগিন কৰি তাতে আপোনালোকে এইখিনি যিখিনি কাম কৰিব তাৰ যিখিনি ফটো ল'ব সেই ফটো কিন্তু ছাবমিট কৰিব লাগিব গতিকে আপোনালোকে হয়তো কিছুমানে নাজানি কালি 11 তাৰিখ যদি আপোনালোকৰ ফটোখিনি নাথাকে তেনেহ'লে কেনেকৈ ছাবমিট কৰিব সেই বুলি ভাবিয়ে মই মোৰ ভিডিঅ'টো বনালোঁ আৰু তাতে বহু বান্ধৱীয়ে ভাল পায় কিন্তু কিছুমান এনেকুৱা ক্ষেত্ৰত কিছুমান এটা দুটা বান্ধৱী আছে যি বান্ধৱী নেকি কয় যে আমাৰ কথা আমাকে কৈছে বেছি কথা কৈছে এইটো নহয় যদি আপুনি জানে কথাখিনি আগতীয়াকৈ আপুনিও শ্বেয়াৰ কৰি দিয়ক আপোনাৰ লগত একেলগে কাম কৰা বা মোৰ লগত একেলগে কাম কৰা অংগনবাড়ী আঁচনিত আমি একেলগে কাম কৰি থকা গোটেইখিনি বাইদেৱে গম পাওঁ অকল মই জানিলেতো নহ'ব হয়তো আপুনি জানিছে যে কৈছে আমাৰ কথা আমাকে কৈছে আপুনি জানিছে কিন্তু সেনেকুৱা বহু বাইদেউ আছে কথাখিনি গম নোপোৱাকৈও থাকিব পাৰে বহু বাইদেউ আছে হয়তো মোবাইলটো কিজানি নষ্ট হৈ আছে বা মেছেজটো আহোঁতে গম পোৱা নাই এনেকুৱা ধৰণৰ হয় কিন্তু নোহোৱা নহয় গতিকে আমাৰ যিখিনি কথা আমি শ্বেয়াৰ কৰিলে মই ভাবোঁ একো অসুবিধা হ'ব নালাগে আৰু একো কাৰো মানে ডিষ্টাৰ্ব নহয় বুলি ভাবোঁ গতিকে মই ভাবোঁ কথাখিনি শ্বেয়াৰ কৰিলে সকলোৱে জানিব আৰু সকলোৰে সুবিধা হ'ব গতিকে সকলোৱে প্ৰস্তুত হৈ থাকক ৰেডি হৈ থাকক অহাকালিৰ পৰা আমাৰ আৰম্ভ হ'ব পোষণ পখুৰা আৰু আমি তাতে আমাৰ যিখিনি এক্টিভিটি থাকে আমি কৰিব লাগিব আমাৰ ডিউটি আমি সুকলমে যেন পালন কৰিব পাৰোঁ সেয়াই সকলোৰে পৰা আশা কৰিলোঁ আৰু যিহেতু আমি যি আঁচনিত কাম কৰি আছোঁ আমাৰ এইটো মানে কৰিয়ে থাকিব লাগিব আমি আমাৰ প্ৰেছাৰ পায়ে থাকিব লাগিব এটাৰ পিছত এটা কাম আমাৰ আহিয়ে থাকিব উপায় নাই গতিকে এতিয়া তাৰোপৰি তথাপিতো কৈছোঁ যিহেতু ইলেকশ্যন গুচি গ'ল তাৰে এতিয়া ঘোষণা হ'ব কোনে জিতে কোনে হাৰে সেইটো আমি ক'ব নোৱাৰোঁ সেইটো এতিয়া ওপৰৰজনে জানে আৰু যোনে নিজিতক নেকি এটাই অনুৰোধ থাকিল যাতে আমাৰ দৰমহাখিনি বৃদ্ধি হোৱাৰ কথা চিন্তা কৰে গতিকে আমাৰ ভাল কথা যাতে চিন্তা কৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলে বহুত পিছুৱাই আছে কামৰ ক্ষেত্ৰত নহয় দৰমহাৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে গতিকে অহা এই আমাৰ যি নতুন ৰিজাল্ট আহিব যোনখন চৰকাৰেই নহওক কিয় যাতে আমাক সুবিধা কৰি দিয়ে আমি যাতে অলপ উন্নত হ'ব পাৰোঁ অংগনবাড়ী কৰ্মীখিনিয়ে যাতে অলপ ভালভাৱে চলিব পাৰে সেইখিনি চিন্তা চৰ্চা যেন কৰে মোৰ ভিডিঅ'ৰ যোগেদি মই সকলোকে মানে আবদাৰ জনাইছোঁ যাতে আমাৰ কথা অলপ ভাল চিন্তা কৰে যাতে আমি অংগনবাড়ী কৰ্মী সহায়িকাখিনি নিথৰুৱা হৈ থাকিব নালাগে যিখনেই নতুন চৰকাৰ আহক আমি যাতে সকলোৱে আশা কৰি থাকোঁ যে এইখন চৰকাৰে এইবাৰ যিখন চৰকাৰ হ'ব সেই চৰকাৰখনে আমাৰ ভাল চিন্তা কৰিব আৰু যিহেতু বিগত যিখন চৰকাৰ গ'ল সেইখন চৰকাৰে আমাক যিখিনি দিব লাগে দিছে যিখিনি পাব লাগে আমি পাইছোঁ গতিকে যিখন চৰকাৰে আহক যোনেই নাহক কিয় আমাৰ কোনো অসুবিধা নাই আমাৰ যিখিনি প্ৰাপ্য আমাক দি থাকিলে হ'ল আমাক অকণমান যিখিনি কাম হিচাপে যিখিনি আমাৰ প্ৰেছাৰ পৰিছে সেইখিনি নিৰ্ভৰ কৰি তাৰ ওপৰত আমাক দৰমহাখিনি বৃদ্ধি কৰি দিলে হ'ল সেই বুলি আশা ৰাখি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।